নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল মাজত আৰু বেছি সময় নাই ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টি20 বিশ্বকাপ 2024ৰ এখন অতি গুৰুত্বপূৰ্ণ সুপাৰ 8 মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে ভাৰত 4 পইণ্টেৰে সৈতে অলৰেডি শীৰ্ষত আছে নিজৰ গ্ৰুপৰ আৰু অষ্ট্ৰেলিয়া 2 পইণ্টেৰে সৈতে আছে দ্বিতীয় স্থানতে আছে বৰ্তমান সময়ছোৱাত কিন্তু তেওঁলোক এলিমিনেটেড হোৱাৰ বাহিৰ হোৱাৰ চান্সও কিন্তু বহুত আছে গতিকে তেওঁলোকে এখন জিকিব বিচাৰিব তেওঁলোকৰ কাৰণে জিকাটো বাধ্যতামূলক হাৰিলে তেওঁলোক সংকটত পৰিব পাৰে বিপদত পৰিব পাৰে যদি তেওঁলোক হাৰায় সিফালে আফগানিস্তান হৰালে বাদ চাই থাকিব লাগিব বাংলাদেশৰ হাতত গতিকে তেওঁলোকে নিজৰ স্থানটো সুৰক্ষিত কৰিবলৈ ইণ্ডিয়াক হৰুৱাব বিচাৰিব ইণ্ডিয়া বাহিৰ হোৱাৰ চান্স নাই কিন্তু এটা চান্স আছে ইণ্ডিয়া বাহিৰ হোৱাৰ ইণ্ডিয়া আৰু আফগানিস্তান আৰু অষ্ট্ৰেলিয়া এই দুইটা টিমে যদি নিজৰ মেচ কেইখন 145 ৰান মানে প্লাছৰ এটা মাৰ্জিনত জিকে দুইটা টিম যদি মিলাই এফালে যদি আফগানিস্তানে বাংলাদেশক হৰুৱায় আৰু এফালে যদি ইণ্ডিয়াক অষ্ট্ৰেলিয়া হৰুৱায় আৰু দুইটা টিমৰ ৰানৰ মাৰ্জিন 145 প্লাছতকৈ অধিক হয় এটাতো বহুত এটা অসম্ভৱৰ দৰে কথা গতিকে হিমানটো যদি হয় তেতিয়া ইণ্ডিয়া বাহিৰ হোৱা এটা চান্স থাকিব 4 পইণ্টত যদি ৰখি যায় সকলো গতিকে সেইটো বেলেগ কথা এইটো ডিফাৰেন্স বেলেগ কথা ইমান সহজ কথা নহয় এইটো ইমান মাথা মাৰি লাভ নাই গতিকে মেইন কথাটো হ'ল ইণ্ডিয়াটো সহজ যদি জিকে সহজত কোৱালিফাই কৰি যাব কোনো কথা নাই যদি হাৰেও ইণ্ডিয়া হাৰিলেও ইণ্ডিয়া ইমান চিন্তা কৰিবলগীয়া একো নাই কাৰণ 4 পইণ্ট অলৰেডি আছে আৰু নেট ৰান ৰেট যথেষ্ট ভাল নেট ৰান ৰেটটো বিট কৰিবলৈ হ'লে সেই 145 ৰান প্লাছৰ এটা ডিফাৰেন্স হ'ব লাগিব দুইটা টিমৰ ক্ষেত্ৰত জিকাৰ ক্ষেত্ৰত আফগানিস্তান অষ্ট্ৰেলিয়া সেইটো আমি ইমান আলোচনা নকৰোঁ এতিয়া সেইটো ক্ৰিকেটত আৰু জিটি হৈ যাব পাৰে কিন্তু মেইনলি ইনে যদি চকুৰ প্ৰচাৰতে চাই পেলাই আমি ক'ব নোৱাৰোঁ যে তেনেকুৱা ধৰণৰ কিবা হ'ব কাৰণ এখন খেল 50 ৰানত জিকাটোৱে বহুত ডাঙৰ কথা ন সিমানটো আৰু বহুত বেলেগ ধৰণৰ কথা হৈ যায় গতিকে অষ্ট্ৰেলিয়াক বাহিৰ কৰাটো প্ৰতিজন ভাৰতীয়ই বিচাৰে প্ৰতিজন ভাৰতীয় ক্ৰিকেট সমৰ্থকে বিচাৰে কাৰণ 2023 চনৰ যিবিলাক স্মৃতি সেইবিলাকে আমাক এতিয়াও আমনি কৰি থাকে গতিকে অষ্ট্ৰেলিয়াক মজাটো দিব লাগে মছলাটো দিব লাগে বুলি সকলোৱে ভাবে আৰু ইণ্ডিয়াই যদি হৰুৱাব পাৰে এটা মানে সাইকোলজিক্যাল এডভান্টেজ হ'ব এটা মানসিকভাৱে ইণ্ডিয়া বহুত আগবাঢ়ি যাব মানসিকভাৱে ইণ্ডিয়া এটা প্ৰেছাৰত প্ৰায়ভাগ সময়তে থাকে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সেই 23 চনৰ বিশ্বকাপৰ সেইবিলাক ৰিজাল্টৰ পাছত ফাইনেলত হোৱাৰ পাছত বাকী যি কি নহওক যদি আমি দুইটা টিমৰ ইতিহাসৰ কথা ক'বলৈ যাওঁ টি20 বিশ্বকাপৰ ইতিহাসৰ কথা ক'বলৈ যাওঁ টি20 বিশ্বকাপত দুইটা টিমে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া 5খন মেচ খেলিছে তাৰ ভিতৰত ইণ্ডিয়াই জিকিছে 3খন অষ্ট্ৰেলিয়া জিকিছে 2খন গতিকে ইণ্ডিয়া এখন খেল বেছিকৈ জিকিছে টি20 বিশ্বকাপত আজিলৈকে যিমান খেল হৈছে তাৰ ভিতৰত তাৰ মই ডাটাখিনি আপোনালোকক দিম কেতিয়া ইণ্ডিয়া জিকিছিলে কেতিয়া অষ্ট্ৰেলিয়া জিকিছিলে পাছত গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিব বাকী অভাৰঅল যদি আমি টি20 কথা ক'বলৈ যাওঁ দুইটা টিমৰ মাজত সকলোবিলাক মিলাই টি20 হৈছে 31খন য'ত নেকি ইণ্ডিয়া জিকিছে 19খন আৰু অষ্ট্ৰেলিয়া জিকিছে 11খন বাকী লাষ্ট 5খন মেচৰ যদি আমি কথা ক'বলৈ যাওঁ দুইটা টিমৰ কেনেকুৱা ধৰণৰ প্ৰদৰ্শন দুইটা টিমৰ বিৰুদ্ধে যেতিয়া খেল হৈছিলে লাষ্ট 5খন খেলৰ ভিতৰত টি20ত ইণ্ডিয়াই 5খন খেলৰ ভিতৰত 4খন জিকিছে অষ্ট্ৰেলিয়াই কেৱল মাত্ৰ এখনহে জিকিছে লাষ্ট যদি 10খন খেলৰ কথা ক'বলৈ যাওঁ টি20 ফৰ্মেটত ইণ্ডিয়াই 7খন জিকিছে 3খন জিকিছে অষ্ট্ৰেলিয়া গতিকে সংখ্যাবিলাকৰ ফালৰ পৰা চাবলৈ গ'লে ষ্টেটছৰ ফালৰ পৰা চাবলৈ গ'লে ইণ্ডিয়া কিন্তু অলপ আগবাঢ়ি থকা আমি দেখিবলৈ ইয়াত পাইছোঁ বাকী ফৰ্মৰ কথা ক'বলৈ গ'লে অষ্ট্ৰেলিয়াটো নিজৰ শেষৰখন খেল হাৰি আহিছে বাকীটো সকলোবিলাক একেৰাহে তেওঁলোক জিকি আহিছিলে যদিও শেষৰখন খেল তেওঁলোকে আফগানিস্তানৰ দৰে টিমৰ লগত হাৰি আহিছে আৰু ইণ্ডিয়াৰ কথা ক'বলৈ গ'লে ইণ্ডিয়া এতিয়ালৈকে হৰা নাই গোটেই টুৰ্ণামেণ্টটোত অজেয় হৈ আছে অপৰাজেয় হৈ আছে গতিকে সেইফালৰ পৰাও ইণ্ডিয়া আগবাঢ়ি থাকে বুলি আমি ক'ব পাৰোঁ এতিয়া আহিছোঁ আমি টপ পাৰফৰ্মাৰৰ কথা ক'বলৈ গ'লে অষ্ট্ৰেলিয়াৰ বহুকেইজন বেটাৰে ভালেই খেলি আছে তেওঁলোকৰ ৱাৰ্নাৰ হেড আৰু ষ্টইনিছ এইকেইজনে সৰ্বাধিক ৰান কৰি আছে তেওঁলোকৰ হৈ পেলাই এইটো কথা যদি আমি ভাৰতৰ ক্ষেত্ৰত ক'বলৈ যাওঁ ভাৰতৰ প্ৰায়ভাগ বেটাৰে ৰান কৰিছে কেৱল এজন দুজন বুলি নহয় পণ্টে সদায় ৰান কৰি আছে হাৰ্দিক পাণ্ডিয়া সদায় কিবা এটা নহয় কিবা এটা কৰি আছে ডুবেও সেইদিনাখন ৰান কৰিছিলে বিৰাট কোহলি ৰোহিত শৰ্মাও ভাল ফৰ্মত উভতিছে গতিকে ৰোহিত আৰু বিৰাট ভাল ফৰ্মত উভতাটো ভাল কথা তেওঁলোক দুজনৰ ভিতৰত যদি এজনো চলি যায় ইণ্ডিয়া ধুনীয়াকৈ ডাঙৰ স্ক'ৰ কৰিব পাৰে সেইটোতো সকলোৱে জনা কথা এটা বাকী পণ্টেও ভাল খেলিব লাগে বুলি আমি আশা কৰিব পাৰোঁ কাৰণ পণ্টে যেতিয়া অষ্ট্ৰেলিয়াক পায় টেষ্টেই হওক টি20 এদিনীয়াই হওক পণ্টে যেতিয়াই পাইছে অষ্ট্ৰেলিয়াক তেতিয়া কিন্তু ধুলাই এটা দিছে গতিকে সেইটো থাকিব বাকী বলাৰৰ কথা ক'বলৈ গ'লে ভাৰতৰ অৰ্শদীপে বহুত উইকেট লৈছে দেন বুমৰাহে লৈছে আৰু তেওঁলোকৰ জাম্পাই কিন্তু বহুতকেইটা উইকেট লৈছে জাম্পাৰ পৰা অলপ সাৱধানে থাকিব লাগিব বাকী গুগলৰ প্ৰিডিক্টৰৰ যদি আমি কথা ক'বলৈ যাওঁ গুগলেও বহুত হিচাপ নিকাচ কৰি পেলাই এটা ডাটা দি থয় কোন কাৰ কিমান জিকাৰ চান্স বেছি আছে কম আছে তেওঁলোকে ইণ্ডিয়াক 55% দিছে অষ্ট্ৰেলিয়াক 45% দিছে তেওঁলোকেও ইণ্ডিয়াক কিন্তু অলপ স্লাইটলি আগত ৰাখিছে গতিকে সেইটো এটা ভাল কথা ইণ্ডিয়াৰ কাৰণে যে গুগল প্ৰিডিক্টৰত যিটো দেখুৱায় সেইটো হোৱাৰ সম্ভাৱনা বহুত থাকে গতিকে তেওঁলোকে ইণ্ডিয়াক আগত ৰাখিছে যদি সেইটো এটা ধুনীয়া কথা বুলি আমি ক'ব পাৰোঁ বাকী অলপ বলিংটোৰ পৰা অলপ সাৱধানে থাকিব লাগিব ইণ্ডিয়া বিশেষকৈ ষ্টাৰ্ক আছে তেওঁলোকৰ কামিন্স আছে এই দুজনে অলপ কিবা খেলি মেলি লগাব পাৰে এই দুজনৰ
প্ৰথম কেইঅভাৰমান বিশেষকৈ প্ৰথম কেইঅভাৰমান যদি ভালদৰে চাই বুজি খেলে অলপ ভালেই খেলিব লাগে IPLতো তেওঁলোকক পায়ে থাকে গতিকে ইমান খেলি মেলি হ'ব নালাগে এদিনীয়া কথাও বেলেগ T20 কথা বা টেষ্টৰ কথা বেলেগ কিন্তু T20ত পাৰিব লাগে যেন অনুভৱ হয় তথাপিতো ডাঙৰ নাম থকা প্লেয়াৰ ডাঙৰ টেগলাইন থকা প্লেয়াৰ হয় নেম টেগ থকা প্লেয়াৰ হয় কামিন্স হওক বা ষ্টাৰ্ক হওক এওঁলোকৰ পৰা অলপ সাৱধান বাকী হেজলউডৰ পৰা সাৱধান তেখেতৰো কিন্তু বহুত আছে প্ৰতিভা মানে অভিজ্ঞতা বহুত আছে T20 ক্ৰিকেটৰ ক্ষেত্ৰত হেজলউডৰ বিশেষকৈ গতিকে এইকেইজন বলাৰৰ ক্ষেত্ৰত অলপ সাৱধানে খেলিলে বাকীবিলাক ধুনীয়াকৈ এটেক কৰিব পাৰিব বাকী একো নাই বাকী স্পিনাৰ লগালে ইণ্ডিয়া ইমান খেলি মেলি সৃষ্টি হ'ব নালাগে স্পিনাৰকটো ভালদৰে খেলিব জাম্পাক ভালদৰে খেলিব লাগে যদিও কেতিয়াবা জাম্পাও খেলি মেলি লগায় কিন্তু আমি আশা কৰিছোঁ যে এইখন খেলত কোনো খেলি মেলি নহ'ব বাকী এতিয়া আমি প্লেইং 11টো চাই লোৱা আহোঁ দুইটা টিমৰ প্লেইং 11টো কেনেকুৱা হ'ব পাৰে সেই বিষয়ে আমি চাই লোৱা আহোঁ ভাৰতৰ যিটো প্লেইং 11 হ'ব পাৰে ৰোহিত শৰ্মা থাকিব পাৰে কোহলি ঋষভ পন্থ উইকেট থাকিব পাৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলি ওপেনিং কৰিব পাৰে পাণ্ডিয়া ৰবীন্দ্ৰ জাদেজা সূৰ্য কুমাৰ যাদৱ শিৱম দুবে হাৰ্দিক পাণ্ডিয়া ৰবীন্দ্ৰ জাদেজা জসপ্ৰীত বুমৰাহ অক্ষৰ পেটেল ভাৰতে যিটো প্লেইং 11 সৈতে খেলি আছে সেইটোৰে সৈতে খেলি আছে এনেকুৱা হ'ব পাৰে সলনি কৰা হোৱা নাই কুলদীপ যাদৱ নিশ্চিতভাৱে আহিছে যদিও তেখেতক ৱেষ্ট ইণ্ডিজত পুনৰ আমি দেখিবলৈ পাইছোঁ যে একেৰাহে খেলাই থকা হৈছে গতিকে সিৰাজৰ ঠাইত কুলদীপ যাদৱক অনা হ'ল আৰু তেখেতক একেৰাহে খেলাই থকা হৈছে যেতিয়া এইখনতো খেলোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে গতিকে সেম প্লেইং 11 থাকিব পাৰে অষ্ট্ৰেলিয়াৰ কথা ক'বলৈ গ'লে ডেভিড ৱাৰ্নাৰ ট্ৰেভিছ হেড মিচেল মাৰ্ছ অধিনায়ক গ্লেন মেক্সৱেল মাৰ্কাছ ষ্টইনিছ টিম ডেভিড মেথিউ ৱেড উইকেট কিপাৰ পেট কামিন্স মিচেল ষ্টাৰ্ক এডাম জাম্পা আৰু জছ হেজলউড আফগানিস্তানৰ বিৰুদ্ধে এওঁলোকে মেচখনত মিচেল ষ্টাৰ্কক বহুৱাই এষ্টন 11ক খেলাইছিলে অৱশ্যে এইখনত মিচেল ষ্টাৰ্কক পুনৰ ঘূৰাই আনিব পাৰে সেইটো আমি সম্ভাৱনা ব্যক্ত কৰিছোঁ ৱেডাৰ আপডেট বতৰৰ কথা ক'বলৈ গ'লে বতৰ কিন্তু বেয়া বৰষুণৰ সম্পূৰ্ণ সম্ভাৱনা আছে খেলৰ সময়ছোৱাত ক্ৰিকেট সমৰ্থকসকলে আশা কৰিব যে যেনেদৰে বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে সেইটো যাতে হৈ নুঠক কেতিয়াবা হৈ নুঠাও দেখিবলৈ পোৱা যায় গতিকে ক্ৰিকেট সমৰ্থকসকলে বৰ্তমান সেইটোৱে আশা কৰিছে যদিও বা বৰষুণৰ ফৰকাষ্ট আছে এতিয়া আহিছোঁ পিটছ ৰিপৰ্টৰ কথালৈ পিটছখন সাধাৰণতে ডেৰেন ছেমি ষ্টেডিয়ামত হ'ব তেওঁলোকৰ আৰু ইয়াত আমি যিমান দেখিছোঁ বেটিং পিটছ ৰান হয় যথেষ্টখিনি ৰান হয় কিন্তু কোনোবা এখন দুখন এনেকুৱা পিটছ থাকিব পাৰে য'ত নেকি অলপ বলিং পিটছো হ'ব পাৰে কিন্তু আমি প্ৰায়ভাগ সময়তে ইয়াত দেখিছোঁ যে প্ৰথম বেটিং যি কৰিছে প্ৰথম বেটিঙে লাভ পাইছে শেষৰ যদি আমি 5খন খেলৰ কথা ক'বলৈ যাওঁ ইয়াত 4খন প্ৰথম বেটিং টিমে জিকিছে ছেকেণ্ড বেটিং টিমে কেৱল মাত্ৰ এখনহে জিকিছিলে ইংলেণ্ড ইয়াত জিকিছেও হাৰিছেও ইংলেণ্ডে ইয়াত সাধাৰণতে সাউথ আফ্ৰিকাৰ লগত হাৰিছিলে সাউথ আফ্ৰিকাই 160+ ৰান স্ক'ৰ ইয়াত ডিফেণ্ড কৰিছিলে গতিকে ইয়াত আমি দেখিছোঁ যে 200+ হৈছে ৱেষ্ট ইণ্ডিজে 200+ কৰিছে এখন খেলত আকৌ আপুনি দেখিছে যে সেই 180+ ৰান চেজো হৈছে এখন খেলত আকৌ 160+ ৰান ডিফেণ্ডো হৈ গৈছে গতিকে ক'ব নোৱাৰি ক্ৰিকেট খেলৰ কথা বাৰু সেইদিনাখন বাৰু সাউথ আফ্ৰিকাই ধুনীয়া বলিং প্ৰদৰ্শন কৰিছিলে এইটো বেলেগ কথা কিন্তু পিটছখনৰ যদি আমি নেচাৰ চাবলৈ যাওঁ ইয়াত থকা পিটছৰ নেচাৰ প্ৰায়ভাগ খেলতে ৰান হয় আৰু ভাৰতক যিখন পিটছ দিব সেইখনটো হয়তো ৰান হোৱা ধৰণৰ পিটছেই হ'ব আৰু আশা কৰিছোঁ যে ভাৰতে টছটো জিকক তেতিয়া প্ৰথম বেটিংটো লওক তেতিয়া অকণমান প্ৰেছাৰটো কম থাকিব যিহেতু প্ৰথম বেটিং টিম ইয়াত জিকিছে গতিকে সেইটো আমাৰ আশাটো থাকিব গতিকে এইখিনি কথা আলোচনা কৰিলোঁ এতিয়া আমি আপোনালোকক এটা কথা আমি ৰেকৰ্ড এটা দেখুওৱাৰ কথা কৈছিলোঁ মই T20 বিশ্বকাপৰ ৰেকৰ্ড T20 বিশ্বকাপত 5খন খেল হৈছিলে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত আজিলৈকে গতিকে এই খেলবিলাকত ফলাফল কেনেকুৱা আছিল আমি সেইটো আপোনালোকক আজি এই ভিডিঅ'টোত দেখুৱাব বিচাৰিম গতিকে 2007 চনত ইণ্ডিয়াৰ যিখন প্ৰথমটো T20 বিশ্বকাপ হৈছিলে তাত অষ্ট্ৰেলিয়াক হৰুৱাইছিলে ছেমি ফাইনেলত হৰুৱাই অষ্ট্ৰেলিয়াক বাহিৰ কৰি দিছিলে ইণ্ডিয়াই আৰু আমাৰ ছিক্সাৰ কিং যুৱৰাজ সিঙে 30টা বলত 70 ৰানৰ এটা বিধ্বংসী ইনিংছ খেলিছিলে হাইলাইট আছে আপোনালোকে চাব পাৰে ইউটিউবত বিচাৰি বিভিন্ন জেগাত বিচাৰিলে পাব আপোনালোকে হাইলাইটটো সেইখন খেলৰ টিভিটো দি থাকে কেতিয়াবা গতিকে সেইখন এখন সাংঘাতিক খেল আছিলে যুৱৰাজ সিঙৰ নিচিনা মানুহ আহি পেলাই আগবাঢ়ি আহি ভাল প্ৰদৰ্শন কৰিছিলে সেইখন খেলত সেইখন আছিল 2007 বাকী নেক্সট ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত 2010 চনত এখন হৈছিলে গ্ৰুপ পৰ্যায়ৰ মেচ তাত সাধাৰণতে ইণ্ডিয়া হাৰিছিলে ৱাটছন আৰু ৱাৰ্নাৰ দুয়োজনে অকলে খেলখন আগবঢ়াই লৈ পেলাই অকলে জিকাই দিছিলে গতিকে ইমান ডাঙৰ টাৰ্গেট দিছিলে হাৰিছিলে ইণ্ডিয়া বাকী 2012 চনতো অষ্ট্ৰেলিয়া জিকিছিলে তাতো সেই একেই দুজন ৱাটছন আৰু ৱাৰ্নাৰ তেওঁলোকে খেল আগবঢ়াই নি অকলে খেল জিকাইছিলে গতিকে এইখিনি কথা চাই পেলাই আমি এটা কথা ক'ব পাৰোঁ যে অষ্ট্ৰেলিয়া টিমটো প্ৰথম অপেনাৰ কেইজনৰ ওপৰত বহুত নিৰ্ভৰ কৰে দেন 2014 চন আহিলে 2014 চনত যিখন খেল আছিলে সেইখন কিন্তু চাবলগীয়া আছিলে সেইখন খেলত আমাৰ ৰবিচন্দ্ৰন অশ্বিনে কেৱল মাত্ৰ 11 ৰানমান দিয়ে 4টামান উইকেট লৈছিলে অষ্ট্ৰেলিয়া 86 ৰানতে অল উইকেট হৈ গৈছিলে ইণ্ডিয়াই 86 ৰানত তেওঁলোকক অল উইকেট কৰি পেলাই জিকিছিলে এখন খেল কেৱল মাত্ৰ 86 ৰানত চিন্তা কৰি চাওক তেনেকুৱা ধৰণৰ কথা যদি হৈ যায় এইটো কথাই নাই 2016 চনত 161 ৰানৰ টাৰ্গেট দিছিলে অষ্ট্ৰেলিয়া ইণ্ডিয়াক সেইখন ইণ্ডিয়াতে হৈছিল 2016 চনৰ T20 বিশ্বকাপ তাত আমি দেখিবলৈ পাইছিলোঁ কিং কোহলিৰ যাদু দেখিবলৈ পাইছিলোঁ কিং কোহলিয়ে চেছ কৰি পেলাই খেলখন জিকাইছিলে গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ আমি দেখিবলৈ পাইছিলোঁ অষ্ট্ৰেলিয়া যি আমাক হৰুৱাইছিলে এবাৰ 2010 চনত এবাৰ 12 চনত
তাৰপাছত 14 আৰু 16ত ইণ্ডিয়াই জিকিছিলে আৰু একেবাৰে ইণ্ডিয়া 7ত জিকিছিলে তিনিখনৰ ভিতৰত 7 14 আৰু 16 একেটা চনত ইণ্ডিয়াই জিকিছে 10 আৰু 12ত জিকিছিলে অষ্ট্ৰেলিয়া গতিকে এনেকুৱা ধৰণৰ এটা ৰেকৰ্ড টি20 বিশ্বকাপৰ ৰাখে ৰেকৰ্ডটো আপোনালোকক মই স্ক্ৰীনশ্বট সহ প্ৰমাণ সহ দেখুৱাই দিলোঁ গতিকে শেহতীয়া সময়ত ইয়াৰ আগত হৈ যোৱা বিশ্বকাপ কেইটাত কিন্তু ইণ্ডিয়াই জিকিছিলে গতিকে 50 অভাৰৰ কথা বেলেগ 20 অভাৰৰ কথাও বেলেগ গতিকে 20 অভাৰত কিন্তু ইণ্ডিয়াই অলপ ভাল দেখুৱাইছে গতিকে এইবাৰ যদি জিকে এখন খেল আৰু অলপ আগবাঢ়িব যিটো 5ৰ ভিতৰত 3-2 হৈ আছে সেইটো 4-2 কৰাৰ এটা সুযোগ ইণ্ডিয়াৰ হাতত আছে গতিকে আমি আশা কৰিছোঁ যে ভাৰতে এখন খেল জিকিব মই আশা কৰিছোঁ বিৰাট কোহলি ৰোহিত শৰ্মা কোনোবা এজন চলক পণ্টটো চলিব হাৰ্দিক পাণ্ডিয়াও যদি চলি যায় ইণ্ডিয়া ধুনীয়া ৰান হৈ যাব বাকী টেনশ্যন নাই বাকী বলিঙত যদি একেৰাহে সেই বলিঙততো জুই হৈ আছে বেটিঙতকৈ ভাই ইণ্ডিয়া বলিঙতে বহুত ধুনীয়া হৈ আছে গতিকে বলিঙত যদি একেধৰণৰ প্ৰদৰ্শন কৰে আগৰ দৰে ইণ্ডিয়া কিন্তু জয় নিশ্চিত বুমৰাহেতো উইকেট ল'বই কোনো কথাই নাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বুমৰাহে উইকেট লয় বাকী বিৰাট কোহলি আৰু ৰোহিত শৰ্মা দুয়োজনেতো ভালেই পায় অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলৈ গতিকে কুলদীপ যদি চলি যায় স্পিন যদি চলি যায় কথাই নাই জাদেজাও আছে অক্সৰো আছে তিনিজন স্পিন চলিলেতো কথাই নাই তিনিজনৰ ভিতৰত দুজনো যদি ভালকৈ বলিংটো কৰিব পাৰে কথাই নাথাকে গতিকে মেইন কথাটো সেইটোৱে যে ভালদৰে যদি খেলে নিজৰ কামখিনি কৰে নিজৰ মতে ফৰ্মটো যদি দেখুৱাব পাৰে ইণ্ডিয়া যি প্ৰথম কেইজনমানক আউট কৰি দিব পাৰিলে বহুত অষ্ট্ৰেলিয়া খেলত পাছ পৰি যায় আফগানিস্তানৰ লগতো আমি সেইটো দেখিছোঁ প্ৰথম অপেনিং যোৱাটো বিশেষকৈ হেড আৰু ৱাৰ্নাৰ দেন মেক্সৱেল ফৰ্মত আহিছে ষ্টইনিছো এটা প্লেয়াৰ হয় এনেকুৱা যি ডাঙৰ মেচ খেলিব পাৰে ডাঙৰ ইনিংছ খেলিব পাৰে ষ্টইনিছ মেক্সৱেল দেন হেড এইকেইজন কিন্তু বহুত সাংঘাতিক হয় গতিকে ৱাৰ্নাৰ লগতে এইকেইজনক মানে আউট সোনকালে পেভিলিয়নমুখী কৰিব পাৰিলে ভাল হয় বাকী যি কি নহওক আশা কৰিছোঁ ভাৰতে এখন খেল জিকিব তাকে আশা কৰি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব ঘণ্টাটো দবাই অল কৰি দিব বহুতে ঘণ্টাটো দবাই কিন্তু অল কৰি নিদিয়াৰ কাৰণে নটিফিকেশ্যন নাপায় ঘণ্টাটো দবাই অল কৰি দিব তেতিয়া আপোনালোকে সকলো নতুন ভিডিঅ'ৰ নটিফিকেশ্যন গৈ থাকিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ নাই প্ৰতিশ্ৰুতে মই বিদায় মাগিছোঁ ধন্যবাদ আৰু ভিডিঅ' আহি আছে আমাৰ চেনেলটোত আছে আফগানিস্তান জিকাৰ ওপৰত ভিডিঅ' দিছোঁ ইণ্ডিয়া বাংলাদেশৰ ঘৰুৱাৰ ওপৰত ভিডিঅ' দিছোঁ আপোনালোকে সেইসমূহ চোৱা নাই যদি চাব পাৰে ডিছকাশ্যনসমূহ তেতিয়ালৈকে ধন্যবাদ